আপোনালোকে কিমানজনে ৰাতি হ'লে এই কামটো কৰে এবাৰ সকলোৱে কওকচোন। পোনপ্ৰথমতে নমস্কাৰ সকলোলৈকে। আজি অন্য ধৰণৰ কথাৰে আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া। আপোনালোকৰ কিমানজনৰ মাজত এনেকুৱা হৈছে যে আমি ৰাতি হ'লে বহুত কথাই ভাবোঁ, মনলৈ বহুত ধৰণৰ কথা আহে, বহুত ধৰণৰ চিন্তা আহে। আমি কাইলৈৰ পৰা এনেকুৱা ধৰণৰ কাম কৰিম, এনেকৈ জীৱনটোক আগুৱাই লৈ যাম, এনেকুৱা ধৰণৰ বহুত কথা ৰাতি শুওঁতে বা যেতিয়া অকলশৰে থাকে তেতিয়া আমাৰ মনলৈ বহুত ধৰণৰ কথা আহে। যেতিয়া ৰাতিপুৱাই তেতিয়া সকলো কথাবিলাক সলনি হৈ যায়, মানে পিছদিনাখন সকলো কথাবিলাক সলনি হৈ যায়, আকৌ আগৰ ৰুটিনতে চলিবলগীয়া হয়। আমি ৰাতি যিবিলাক কথা ভাবিছিলোঁ সেইবিলাক কথা মানে 90% বা 100% আমি ফুলফিল কৰিব নোৱাৰোঁ পিছদিনাখন। কিমানজনৰ লগত এনেকুৱা ঘটনা হৈ আছে দৈনন্দিন এবাৰ জনাব। আৰু আকৌ পিছদিনাখন যেতিয়া ৰাতি হৈ যায়, ৰাতি হৈ যোৱাৰ লগে লগে আমি আকৌ নতুন নতুন চিন্তা কৰিবলৈ লওঁ যে আজি কাইলৈৰ পৰা আমি এনেকুৱা ধৰণৰ কাম কৰিম, এনেকৈ আগুৱাই যাম, আমুকখিনি কাম কৰিম, কাইলৈ আমুকখিনি কাম কৰিম বা এনেকুৱা প্লেনিং কৰিম। মানে চাকৰিয়ালখিনি কথা কোৱা নাই, যিখিনি আমাৰ ব্যৱসায় মন মেলে বা বিজনেছ কৰিব বিচাৰে সেই মানুহখিনিৰ কথা কৈ আছোঁ। সেই মানুহখিনিৰ চিন্তাধাৰণা ৰাতি সদায় নিজানত হয়। যেতিয়া অকলশৰে থাকে, ৰাতি যেতিয়া শুই যায়, তেতিয়া মনলৈ বহুত ধৰণৰ চিন্তা চৰ্চা আহে। সেই মানুহখিনি যিখিনিয়ে ব্যৱসায় কৰে বা ব্যৱসায় কৰিম বুলি ভাবিছে জীৱিকা পথৰ বাবে, সেই মানুহখিনিৰ কথা কৈ আছোঁ। যেতিয়া পিছদিনাখন ৰাতি যেতিয়া ধুনীয়াকৈ প্লেনিং কৰি থাকিব, আমি আমুকটো কৰিম, তামুকটো কৰিম, পইচা এনেকৈ আহিব, আমুকখিনি কামত লগাম, এনেকৈ আমি কৰি মেলি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম। কিন্তু ৰাতিপুৱাই যায় সকলো সলনি হৈ যায়, একোৱেই নহয়। এনেকুৱা ধৰণৰ বহুত মানুহৰ হৈছে, মোৰো হৈছে, আপোনালোকৰ হৈছে নি এবাৰ জনাবচোন এনেকুৱা ধৰণৰ ঘটনাবিলাক। আচলতে কি জানে, আমাৰ জীৱনটোত আমি কিছুমান কাম প্লেনিং কৰিব লাগিব, প্লেনিং কৰি আগবাঢ়ি যাব লাগিব ষ্টেপ বাই ষ্টেপ। প্ৰতিটো বস্তু হঠাতে বিচাৰিলে নহ'ব। এই গছজোপা ৰুই কাইলৈ যদি ফলটো বিচাৰে তেতিয়া ফল গছজোপাই দিব নোৱাৰে আৰু সেইটো ছাকচেছো নহয়। যিবিলাক কাম আপুনি কৰিয়ে লগালগ তাৰ ফলটো বিচাৰিলে সেইবিলাক কামৰ ছাকচেছ নহয়, বা সেইবিলাক কামৰ মানে যিটো হয় সেইটো খুব খন্তেকীয়া। যদি আপুনি গছজোপা ৰুই থয়, ধুনীয়াকৈ সাৰ জাবৰ দি মেলি থয়, যেতিয়া ফল লাগে, ডাঙৰ হয়, যেতিয়া সেই ফল লাগে, তেতিয়া সেই ফল প্ৰতি বছৰে খাই থাকিবলৈ পাব। ঠিক তেনেদৰে আমাৰ কামবিলাকো আমি তেনেধৰণে কৰি ল'ব লাগিব, সজাই ল'ব লাগিব, যাতে আমি ষ্টেপ বাই ষ্টেপ কামখিনি কৰি গৈ আমি যাতে ছাকচেছ হ'ব পাৰোঁ। সেই কামখিনি আমি কৰিব লাগিব। আৰু বহুতে আজিৰ দিনত চাকৰিৰ পিছত দৌৰিবলৈ নিবিচাৰে আৰু বহুতে চাকৰিৰ পিছত দৌৰিব বিচাৰে। তেনেদৰে বহুতে চাকৰি কৰি আছে আৰু বহুতে ব্যৱসায় কৰি আছে। মই ভাবোঁ ব্যৱসায়ত ছাকচেছটো বেছি আৰু ব্যৱসায়ৰ ৰিস্কটো বেছি আৰু পইচাও ব্যৱসায়তে বেছি। আৰু ব্যৱসায় কৰাসকলে বহুত কিবা কিবি কৰি দিব পাৰে জীৱনত, আৰু চাকৰিয়াল কৰাখিনিয়ে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ এটা সীমিত বাজেটত তেওঁলোকে এটা পুঁজি পায় প্ৰতি মাহে। সেইখিনিয়ে তেওঁলোকে ঘৰ চলাব লাগিব বা বিভিন্ন বজাৰ বা বেমাৰ আজাৰ এনেকৈ গোটেইখিনি কাম সেই পুঁজিটোৱে কৰিব লাগিব, সেই পইচাটোৱে কৰিব লাগিব। কিন্তু ব্যৱসায়ীসকলে এইটো নহয় যে এই মাহত যদি 10,000 ইনকম কৰিলে নেক্সট মাহত 20,000 কৰিব, 30,000, 50,000, 40,000, 1 লাখলৈকে কৰি দিব পাৰে, 2 লাখ, মানে বাঢ়ি বাঢ়ি গৈ থাকে, নিৰ্দিষ্ট নহয়। বা পিছৰ মাহত শূন্যও হ'ব পাৰে ইনকমটো, এনেকুৱা ধৰণৰ হয়, বা 500 টকাও হ'ব পাৰে। সেইকাৰণে ব্যৱসায় ৰিস্ক বেছি কিন্তু পইচাও বেছি। আৰু আজিকালি যিবিলাক মানুহে ব্যৱসায় কৰিছে তেওঁলোকে দামী দামী গাড়ী লৈছে, ভাল ঘৰ বনাইছে, জীৱন পদ্ধতি তেওঁলোকৰ ভাল চাকৰিয়াল মানুহখিনিকে। সেইকাৰণে নিজৰ নিজৰ চইচ, যোনে ৰিস্ক ল'ব পাৰে তেওঁলোকে ব্যৱসায় কৰিব পাৰে, আৰু যোনে ৰিস্ক ল'ব নিবিচাৰে জীৱনটোক লৈ তেওঁলোকে চাকৰি কৰিব পাৰে। আৰু নিজস্বতাটো সদায় নিজস্বতাই, মনটো সদায় নিজৰ। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনি কথাই ক'বলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ধন্যবাদ, বাই বাই।